Hey guys, what's up? Welcome back to the channel. To finally আজি পূজা চাবলৈ গৈ আছো জাগিৰোডত। তো জাগিৰোডৰ পূজা কেনেকুৱা কি আপোনালোকক সকলোকে দেখুৱাব চেষ্টা কৰিম। তো ভিডিঅ'টো চাই যাওক। আজি হৈছে নৱমী। তো নৱমী দিনাখন কিমান কি মানুহ আহিছে নাই আহা আপোনালোকক সকলোকে দেখুৱাব চেষ্টা কৰিম। 2020ৰ যি পূজা হৈছে তো পূজাটো বহুতো ঠাণ্ডা খেমেকা বুলিয়ে ক'ব পাৰি। তো চাই যাওক কিমান কি হৈছে দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো। ফাইনেলি আহি পাই গ'লো এতিয়া আমলিঘাট। তো আমলিঘাট হৈছে ম'মৰ কাৰণে বিখ্যাত আৰু সীতা জখলা এক নম্বৰ কথা। তো এতিয়া আমি যাম আমলিঘাটৰ ম'ম' খাম। এইখিনি জেগাৰ ৰাস্তাৰ সিটো চাইডেহে চব দোকান আছে। তো ৰাস্তাটো আমি ইউ টাৰ্ণ ল'ব লাগিব। তো ডিভাইডাৰ কোনখিনিত আছে চাই যাওঁ। তো ফাইনেলি ইউ টাৰ্ণ লৈ ল'লোঁ আৰু গৈ আছোঁ এতিয়া ম'ম' খাব। তো চাই যাওক ভিডিঅ'টো। তো ফাইনেলি আজি আমি আহি পাই গ'লোঁ আমলিঘাট। তো জাগিৰোডলৈ গৈ আছোঁ দেখুৱাই যাম। ইয়াত আমলিঘাটতে এইখিনি দোকান এখনত ৰখিছোঁ। তো এইখন হৈছে চুইটছ ম'ম'। কেনেকুৱা হয় ম'ম' তো খাই পেলাই টেষ্টটো আপোনালোকক কৈ আছোঁ। জেগাটো একেবাৰে খুবেই আন্ধাৰ। এতিয়া আকৌ বাইকৰ আগত বহি লৈ হেডলাইটৰ পোহৰত দি আছোঁ। তো এতিয়া আমি জাগিৰোডলৈ গৈ আছোঁ আৰু বেছি দূৰ নাই, অলপ দূৰ আছে। জাগিৰোডত গৈ যিখিনি পাৰোঁ পূজা দেখুৱাব চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকক। তো ফাইনেলি আমি আহি পাই গ'লোঁ জাগিৰোড। এতিয়া আমি যাব লাগিব ৰাইট ছাইডত। নগাঁও পিনৰ পৰা আহিছোঁ সেইকাৰণে যাব লাগিব ৰাইট ছাইড। তো দেখুৱাই যাম ইপিনে পাৰ হৈ যাব লাগিব। আমাক যাব দিলে এতিয়া আমি পাৰ হৈ গৈ আছোঁ এইটো ছাইডে। ফাইনেলি ইয়াত বাইক পাৰ্কিং কৰি ল'লোঁ। তেল ডিপুত পাৰ্কিং কৰিব লগা হৈছে দুৰ্ভাগ্যবশতঃ, কাৰণ গাড়ী আমি আগলৈ লৈ যাব পৰা নাই। তো দেখুৱাই যাম জাৰ্ণিটো। এইখনে হৈছে আমাৰ বাইক আৰু মোৰ লগত আহিছিলে GT আছামিছৰ মাধুৰ্য। তো ফাইনেলি আজি আমি আহি পাই গ'লোঁ জাগিৰোড। তো পূজাবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে জাগিৰোডৰ পেট্ৰল পাম্প। তো আমি ইয়াতে বাইকখন পাৰ্কিং কৰি ল'লোঁ। তো আগৰ পিনে যাব লাগিব, এইটো ৰোডত আমি যাম, এতিয়া আগুৱাই যাম আৰু কি কেনেকুৱা পূজা হৈছে তো দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক। এইখন হৈছে জাগিৰোডৰ প্ৰথমখন পূজা। তো দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ। তো চাই যাওক ভিডিঅ'টো। এইখনৰ ভিতৰতে তেনেকৈ সোমাব এণ্ট্ৰিটো নাই পূজা। তো ফাইনেলি এতিয়া আমি আহি পাই গ'লোঁ এইটো জাগিৰোডৰ ৰেলৱে ষ্টেচনটো হয়। তো ষ্টেচনটো চাওকচোন কিমানে ধুনীয়া লাগিছে। তো বহুতে ভাল কৰিলে, আগতকৈ ইম্প্ৰুভমেণ্ট হৈছে।
তো এতিয়া আমি আগুৱাই যাওঁ আৰু পূজা কেনেকুৱা কি হৈ আছে আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ তো চাই যাওক ভিডিঅ'টো এইপিনে নেক্সট 2 নম্বৰ পূজাখনলৈ এণ্ট্ৰি কৰিছোঁ এইটো গেটৰ পিনে এণ্ট্ৰি কৰি অলপ আগত গ'লে আমি আৰু এখন পূজা পাম তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আজি জাগিৰোডৰ পূজা কেনেকুৱা পূজা এবাৰ মানুহ বহুত খেমেকা বুলিয়ে ক'ব পাৰি আগততো বহুতে ভিৰ হয় মানুহে আপুনি ৰখি থাকিব জেগাত খুন্দা মাৰি মাৰি আগুৱাই লৈ যাব কিন্তু বাট এইবাৰ যিহে হৈছে আপুনি খোজকাঢ়ি গৈ গৈ ভৰি বিষ হৈ যাব ইমান দূৰৰ নিচিনা লাগি আছে দেখমন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি দেখমন কাশবন দুলছে যে শাড়ি কবে ঢাক দেবে ডাক দিন গুনছে যে তারি শিউলি মাখা গল্প আগমনীর সুর তোমার টুলির গন্ধ ছড়ালো বলো বলো দুর্গা এলো বলো বলো তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে দেখুৱাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা নতুন নতুন এক্সাইটিং ব্লগ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তো আজিলৈ এৰিলোঁ বাই বাই